নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আমাৰ নতুন এটা অৰ্ডাৰ আহিছে ডিব্ৰুগড়ৰ মৰাণ টিলৈৰ পৰা। তো আমি সকলো ওলাই ৰেডি হৈছোঁ আমাৰ নতুন অৰ্ডাৰটোৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আমি ভিডিঅ'টো কমপ্লিট দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। তো বলক বন্ধুসকল, দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া গাড়ীত খুটাখিনি লোড কৰি সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া আমি আমাৰ কৰ্মস্থানলৈ যাত্ৰা আৰম্ভ কৰি দিম। আৰু আজি আমাৰ নতুন অৰ্ডাৰটো আহিছে মৰাণৰ টিলৈৰ পৰা আৰু টিলৈতে আজি আমি ৰেডিমেড বাউণ্ডেৰী ৱালৰ নতুন কাম লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি যিমানখিনি পাৰোঁ আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে দেখাবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট কৰিব। বন্ধুসকল, আমি এতিয়া আহি বৰ্তমান পাই গ'লোহি আমাৰ কৰ্মস্থান মৰাণ টিলৈ। আৰু মই আপোনালোকক আজি আমি কোন জেগাত কাম কৰিবলৈ আহিছোঁ জেগাডোখৰ অলপ দেখাবলৈ চেষ্টা কৰিম। তো বলক লোকেশ্যনটো অলপ দেখাই দিছোঁ আপোনালোকক। বন্ধুসকল, এইফালে আপোনালোকে এইখন দেখিবলৈ পাইছে, ইয়াত এখন পুৰণা গেট আছে আৰু এই গেটখন উঠাই আমি নতুন এখন গেটৰ ব্যৱস্থা কৰিম। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে বাঁহৰ বেৰা আছে আৰু এইফালে জেওৰা দি থোৱা দেখিবলৈ পাইছে। এই গোটেই বাউণ্ডেৰীখিনি এতিয়া আমি চাফা কৰি লৈ ইয়াতে আমি এতিয়া ৰেডিমেড বাউণ্ডেৰী ৱাল লগাম। তো আপোনালোকে অলপ চাওকচোন, গোটেই বাউণ্ডেৰীটো মই আপোনালোকক অলপ দেখাই দিছোঁ। এইটো এটা হৈছে দুটা ঘৰৰ মাজৰ বাউণ্ডেৰী হয়, দুফালে দুটা ঘৰ আছে আৰু তাৰ মাজতে আমি গোটেই বাউণ্ডেৰীটো মাৰিবলৈ আহিছোঁ। আৰু এইফালে আপোনালোকে দেখিছে, এইফালে বেক চাইডটো টিঙৰ বেৰা লগাই থোৱা হৈছে আৰু এই টিঙৰ বেৰাখিনি এতিয়া খুলি আমি ইয়াতে ৰেডিমেড বাউণ্ডেৰী লগাম। গোটেই বাউণ্ডেৰীটো মই আপোনালোকক অলপ দেখাই দিলোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া গোটেই খুঁটাখিনি লগাই সম্পূৰ্ণ হোৱাৰ পাছতে আপোনালোকক আমি দেখাই থাকিম। ভিডিঅ'টো চাই থাকক আপোনালোকে। এইফালে আপোনালোকে দেখিবলৈ পাইছে, এতিয়া আমাৰ গাড়ীৰ পৰা বৰ্তমান খুঁটাখিনি আনলোড কৰি থকা হৈছে আৰু গাড়ীৰ পৰা খুঁটাখিনি আনলোড কৰি আছে এইফালে ৰাজু, তামুলী, অনন্ত দা, নালিয়া, দিনকাই, জয়ন্ত দা গোটেইখিনি লগ লাগি এতিয়া আমাৰ বৰ্তমান খুঁটাখিনি আনলোড কৰি লোৱা হৈছে। এতিয়া খুঁটাখিনি আমি বৰ্তমান চোতালতে আনলোড কৰি ষ্টক কৰি লৈছোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া খুঁটাখিনি আনলোড কৰি হোৱাই নাই আৰু মালিকে চাহ আনিলেই আৰু চাহ আৰু বিস্কুট দিছে একেলগে। আমি চাহ বিস্কুটটো খাই লওঁ আৰু খাই লৈ তাৰপিছতে আমি খুঁটাখিনি আনলোড কৰি লৈ ঠায়ে ঠায়ে খুঁটাখিনি পেলাই যাম আৰু পেলাই হোৱাৰ পাছতে আমি খুঁটাখিনি পুতিবলৈ আৰম্ভ কৰি দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আমি চাহকণ খাই লওঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ জয়ন্ত দা, এইফালে বুবুদা, নালিয়া ইহঁতি চাহ খোৱাত ব্যস্ত। বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে এতিয়া আমাৰ বৰ্তমান প্ৰথম খুঁটাটো পুতিবলৈ আৰম্ভ কৰি দিয়া হ'ল আৰু এয়া আমাৰ প্ৰথম খুঁটা দুটা লেবুল মাৰি মিলাই থকা হৈছে। এইফালে দেখিবলৈ পাইছে তামুলীয়া সুন্দৰকৈ এতিয়া খুঁটা গুৰিটো অলপ খুচি দিছে, যিহেতু মালটো অলপ মছলাখিনি ভালদৰে ছেটিং হ'বৰ কাৰণে। তো এতিয়া আমি প্ৰথম খুঁটাটো পুতিবলৈ আৰম্ভ কৰি দিলোঁ আৰু ইয়াৰ পাছতে আমি বাকীখিনি খুঁটা এতিয়া পুতিবলৈ আৰম্ভ কৰি দিম। বন্ধুসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান বাকী খুঁটাখিনি পুতিবৰ কাৰণে গাঁত খান্দিবলৈ আৰম্ভ কৰি দিয়া হৈছে। আৰু এইফালে আপোনালোকে দেখিছে আমাৰ গাঁত খান্দিছে বৰ্তমান আৰ্থগাৰ মেচিন লগাই আৰু এই মেচিনটোৱেদি গাঁত খান্দিলে গাঁতকেইটা বৰ সুন্দৰ হয় আৰু ধুনীয়াকৈ এটা জোখত হয় আৰু টাইমো বহুত কম লাগে, সোনকালে আমাৰ গাঁতখিনি খান্দি হৈ যায়। তো আপোনালোকে চাওকচোন এইফালে গাঁতটো কিমান সুন্দৰকৈ খান্দি দিলে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গাঁতটো কেনেদৰে খান্দিছে। তো আপোনালোকে অলপ চাওকচোন। বন্ধুসকল, আমাৰ এতিয়া বৰ্তমান গাঁতখিনি খান্দি সম্পূৰ্ণ হৈ গ'ল আৰু আমি এতিয়া গাঁতৰ ওচৰত খুঁটাখিনি চপাই ল'ম এটা এটাকৈ। তাৰ পাছতে আমি গোটেই খুঁটাখিনি পুতিবলৈ আৰম্ভ কৰি দিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক।
বন্ধুসকল এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান খুঁটাখিনি পুতিবলৈ আৰম্ভ কৰি দিয়া হ'ল আৰু এইটো প্ৰথম খুঁটা আমাৰ পুতা হৈ গ'ল আৰু এইফালে আপোনালোকক দেখাই দিছোঁ আমাৰ খুঁটাখিনি কেনেদৰে পুতি থকা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া আমাৰ খুঁটা পুতি থকা হৈছে। এয়া আমাৰ এতিয়া বৰ্তমান খুঁটাখিনি পুতি লোৱা হৈছে। ইয়াত ফাউণ্ডেশ্যনৰ কাম হ'ব, সেইকাৰণে আমি এতিয়া খুঁটাখিনি পোনপ্ৰথমে পুতি লৈছোঁ আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এইফালে আমাৰ গাঁতখিনি খান্দি থকা হৈছে। গাঁতখিনি খান্দি সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া আমাৰ এয়া দেখিবলৈ পাইছে এয়া আমাৰ খুঁটাটো পুতি আছে। এইফালে আমাৰ ৰাজু আছে, ৰাজুৱে খুঁটাটো লেভেল মিলাই আছে আৰু তামুলী আৰু জয়ন্ত দা এতিয়া এহেঁতে দুটাই খুঁটাটো পুতিবলৈ আৰম্ভ কৰি দিলে। এয়া দেখিছে আমাৰ এতিয়া খুঁটাটো দুটা খুঁটাৰ মাজৰ ডিষ্টেঞ্চটো আপোনাৰ ৰডডাল মাৰি এনেকৈ জোখা হয় আৰু এইফালে আমাৰ বুবুদা আছে, বুবুদা এতিয়া মছলা কঢ়িয়াই আছে আৰু ইয়াত তামুলীয়ে দেখিলে মছলাখিনি ঢালি দিছে। এয়া আমাৰ এতিয়া খুঁটাৰ গুৰিত মছলা ঢলা হৈছে। এয়া আমাৰ নালিয়া এতিয়া গাঁতটো খান্দি আছে, এইটো আমাৰ নালিয়া বৰ ধুনীয়াকৈ গাঁত খান্দি আছে, মাটিটো কোমল পাইছে আৰু জয়ন্ত দাই গাঁতটো কিমান দ হৈছে জোখটো লৈ দিছে। এয়া দেখিবলৈ পাইছে আমাৰ জয়ন্ত দা। এয়া আমাৰ ৰাজুৱে লেবেলডাল ধৰি ৰখি আছে, খুঁটাটো পোন হৈছে নে বেকা হৈছে চাই আছে আৰু এই খুঁটাখিনি পুতি হোৱাৰ পাছতে আমাৰ ইয়াত এটা ফাউণ্ডেশ্যনৰ কাম হ'ব। ফাউণ্ডেশ্যনৰ কামটো হোৱাৰ পাছতে আমি প্লেটখিনি লগাবলৈ আৰম্ভ কৰি দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। খুঁটাখিনি পুতি কমপ্লিট হোৱাৰ পাছত মই আকৌ এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান ৰেডিমেড বাউণ্ডাৰী ৱালৰ খুঁটাখিনি পুতি সম্পূৰ্ণ হৈ গ'ল আৰু এইফালে আপোনালোকে তলত এটা দেখিবলৈ পাইছে আমাৰ ফাউণ্ডেশ্যনৰ কাম কৰি দিয়া হৈছে আৰু ফাউণ্ডেশ্যনটো কৰি দিয়াৰ পিছত প্লেটখিনি লাষ্টিংটো বহুত বাঢ়ি যায় আৰু দেখিবলৈও বহুত সুন্দৰ লাগে। সেইকাৰণে আমাৰ এটা ফাউণ্ডেশ্যনৰ কাম কৰি দিয়া হৈছে ইয়াত। এইফালে আপোনালোকে চাওকচোন ফাউণ্ডেশ্যনটো কৰি দিয়াৰ পাছত বাউণ্ডাৰীটো দেখিবলৈ কিমান সুন্দৰ হয় আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া বৰ্তমান এখনকৈ প্লেটখিনি লগাবলৈ আৰম্ভ কৰি দিয়া হৈছে আৰু ফাউণ্ডেশ্যনৰ ওপৰতে প্লেটখিনি লগাই দিছোঁ আৰু লগাই দিয়াৰ পিছত দেখিবলৈ কিমান সুন্দৰ লাগিছে আপোনালোকে চাওকচোন এবাৰ। এয়া আপোনালোকে দেখিবলৈ পাইছে এইখিনি আমাৰ এতিয়া প্লেট লগাই থকা হৈছে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। প্লেটখিনি লগাই সম্পূৰ্ণ হোৱাৰ পাছত মই আকৌ এবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল আপোনালোকে এইফালে দেখিবলৈ পাইছে এইখন আমাৰ এতিয়া পুৰণা যিখন গেট আছিলে সেই গেটখনৰ এতিয়া খুঁটাখিনি ভাঙি থকা হৈছে, যিহেতু ইয়াত এখন নতুন গেট বহিব আৰু পুৰণা গেটখন আছিলে 8 ফুটীয়া আৰু 8 ফুটীয়া জেগাত এতিয়া আমি 12 ফুটীয়া গেট বহাইছোঁ। সেইকাৰণে আমি এতিয়া বৰ্তমান পুৰণা খুঁটাৰ বিমবিলাক ভাঙি দিছোঁ। বন্ধুসকল এইখন আপোনালোকে দেখিবলৈ পাইছে আমি যি জেগাত মৰাণ তিলৈত কাম কৰি আছোঁ আৰু তাত আমি এইখন গেট লগাম বুলি ভাবিছোঁ আৰু এই গেটখন হৈছে 12 ফুটীয়া আৰু আগত যিখন গেট তাত লাগি আছিলে সেইখন 8 ফুটীয়া হয় আৰু এই 12 ফুটীয়া গেটখন আমাক চিম্পুলকৈ বনাই দিবলৈ বুলি ক'লে, তো আমি চিম্পুলকৈ এখন গেট বনাই দিছোঁ আৰু এই গেটখন দাম পৰিছে আপোনাৰ 18,000 টকা আৰু 18,000 টকাতে আমাৰ এখন গেট ৰেডি কৰি দিছোঁ আমি। তো আমাৰ ৰেডিমেড বাউণ্ডাৰী ৱালৰ লগতে আমি গেটো ইনষ্টলেশ্যন কৰি দিওঁ আৰু গেটখন আমি নিজে বনাই লৈ যাওঁ আৰু আপোনালোকক যদি এনেকৈ কম খৰচতে গেট লাগে তো আমাৰ লগত যোগাযোগ কৰিব পাৰে। এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ মৰাণ তিলৈত যিটো ৰেডিমেড বাউণ্ডাৰী ৱালৰ কাম চলি আছে তাৰ কাৰণে আমি এখন গেটৰ ব্যৱস্থা কৰিছোঁ আৰু এই গেটখন চাওকচোন আপোনালোকে দেখিবলৈ কেনেকুৱা লাগিছে। এই আমাৰ এতিয়া গেটখনৰ প্ৰথম প্ৰাইমাৰ মাৰি থকা হৈছে, প্ৰাইমাৰ মাৰিছে। এইফালে দেখিবলৈ পাইছে আমাৰ নালিয়া, তামুলী, এইফালে অনন্ত দা, ইহঁতে গোটেই তিনিটাই লাগি গৈছে প্ৰাইমাৰ মাৰিবলৈ আৰু গেটখন বনাই হোৱাৰ পিছত কিমান সুন্দৰ লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। এইখন নি এতিয়া আমি বৰ্তমান মৰাণ তিলৈত লগামগৈ আৰু লগাই হোৱাৰ পিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে মৰাণৰ তিলৈত আমি যিখন ৰেডিমেড বাউণ্ডাৰী ৱালৰ কাম কৰি আছিলোঁ তাৰ এতিয়া বৰ্তমান প্লেটখিনি লগাই সম্পূৰ্ণ হৈছে আৰু প্লেটখিনি লগাই হোৱাৰ পিছত দেখিবলৈ কেনেকুৱা লাগিছে মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে চাওকচোন
আপোনালোকে দেখিবলৈ পাইছে আমাৰ প্লেটখিনি লগাই এতিয়া বৰ্তমান সম্পূৰ্ণ হৈ গৈছে আৰু এইফালে দেখিবলৈ পাইছে আমাৰ ইয়াত এতিয়া বৰ্তমান ৰাউণ্ড ইটাৰ ডিজাইনটো লগোৱা হৈছে আৰু ওপৰত এটা ফুলৰ ডিজাইনটো লগাই দিছোঁ টপটো আৰু চাওকচোন আপোনালোকে দেখিবলৈ কিমান সুন্দৰ লাগিছে। বন্ধুসকল এইফালে আপোনালোকে দেখিবলৈ পাইছে এইডোখৰত আমাৰ এখন গেট বহা হ'ব। সেইকাৰণে গেটৰ কাৰণে এতিয়া বৰ্তমান খুঁটাকেইটা পুতি থকা হৈছে আৰু তলত যিটো ফাউণ্ডেশ্যন হ'ব পুৰণা গেট এখন আছিলে আৰু পুৰণা গেটখন এতিয়া বৰ্তমান ভাঙি উঠাই দিয়া হৈছে। তাৰ জেগাত এখন নতুন গেট বহিব যিখন আমি লৈ আহিছোঁ আৰু সেইকাৰণে দেখিবলৈ পাইছে এতিয়া আমাৰ দিনকাই সৈতে আৰু জয়ন্তদা ইহঁতি লগ লাগি মানে তলত যিটো আগৰ পুৰণা ফাউণ্ডেশ্যন আছিলে ফাউণ্ডেশ্যনটো উঘালিবলগীয়া হৈছে আৰু ইয়াৰ জেগাত এতিয়া আমি দুটা নতুন পোষ্ট বহাইছোঁ আৰু এটা ফাউণ্ডেশ্যন আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এইখিনি আমাৰ এতিয়া বৰ্তমান প্লেটখিনি বহোৱা হৈ গ'ল আৰু এইটো চাইডে প্লেটখিনি লগাই হৈ গ'ল। মই আপোনালোকক অলপ দেখাই দিছোঁ প্লেটখিনি লগোৱাৰ পাছত দেখিবলৈ কেনেকুৱা লাগিছে। এতিয়া প্লেটখিনি এনেই বহাই থোৱা হৈছে, ইয়াত এতিয়া ফিনিচিং কৰা হোৱা নাই আৰু ফিনিচিং কৰাৰ পিছত মই আপোনালোকক অলপ দেখাই দিম। এয়া আপোনালোকে দেখিবলৈ পাইছে এতিয়া প্লেটখিনি এডজাষ্ট কৰি আছে, কিছুমান প্লেট লগাওঁতে অলপ আপ ডাউন হৈ থাকে তো সেইখিনি এতিয়া বৰ্তমান এডজাষ্ট কৰি আছে। আমাৰ এইফালে তামুলী আৰু এইফালে অনন্তদা এন দুটাই লাগি আছে আৰু এতিয়া ইয়াত ফিনিচিঙৰ কাৰণে পানী খুৱাই থকা হৈছে প্লেটবিলাকত, যিটো ফিনিচিং মছলা ধৰিবলৈ অকণমান সুবিধা হ'ব পানীটো খুৱাই থ'লে। তো সেইকাৰণে এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ ৰাজু এতিয়া বৰ্তমান প্লেটত পানী খুৱাই আছে। আপোনালোকে এইফালে দেখিবলৈ পালে আমাৰ এতিয়া গোটেই প্লেটখিনি এতিয়া লগাই সম্পূৰ্ণ হৈ গৈছে আৰু এতিয়া ফিনিচিঙৰ কাম বাকী আছে। ইয়াত এতিয়া ফিনিচিং মৰা হোৱা নাছিলে আৰু এতিয়া পানী খোৱাৰ পিছতে আমি ফিনিচিং মাৰিম আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এটা সৰু চেম্বাৰ বহিব এডোখৰত, এতিয়া টিং দি ঢাকি থোৱা হৈছে এডোখৰ কুকুৰা সোমাইছে বুলি। তো এইখন খুলি আমি এতিয়া সৰু চেম্বাৰটো লগাই দিম আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এইটো ছাইড, এইটো বেক ছাইড হয় আৰু বেক ছাইডটো পাছফালে আমাৰ প্লেটখিনি লগাই হৈ গ'ল। ইয়াত এতিয়া এইবিলাক আপোনালোকে যিবিলাক ভাগ দেখিছে এই ভাগবিলাকত এতিয়া আমি মছলা ভৰাই দিম আৰু এইফালে দেখিছে এইডোখৰত এটা সৰু চেম্বাৰ বহিব আৰু এইটো চেম্বাৰটো আমি এতিয়া কাটিং কৰিব লাগিব, যিটো সৰু চেম্বাৰ কাটিং কৰি পেলানি আমি এইটো চেম্বাৰো লগাই দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পিছতে আমাৰ ফিনিচিঙৰ কাম আৰম্ভ কৰি দিম আৰু ফিনিচিং মাৰি হোৱাৰ পিছত দেখিবলৈ কেনেকুৱা লাগে মই আপোনালোকক দেখাই দিম। আৰু বন্ধুসকল আমি ৰেডিমেড বাউণ্ডাৰী ৱালৰ লগতে আমি ইটাৰ ৱাল যিবিলাক থাকে ৰঙা ইটা, তো ৰঙা ইটাৰ ৱালো আমি কাম কৰোঁ। যদি আপোনালোকৰ কাৰোবাৰ ৰেডিমেড ৱালৰ বদলি ব্ৰিক ইটাৰ প্ৰয়োজন হয় ৱাল, তো আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ লগত আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। মই ফিনিচিং মাৰি হোৱাৰ পাছত বাকীখিনি ভিডিঅ' আপোনালোকক দেখাই আছোঁ। এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া ৱালখনৰ ফ্ৰণ্ট ছাইডটো আৰু বেক ছাইড আমাৰ বৰ্তমান প্লাষ্টাৰ কৰি দিয়া হৈছে আৰু এইটো প্লাষ্টাৰ কৰি দিলত দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে অলপ চাওকচোন। এয়া
বন্ধুসকল আমি ডিব্ৰুগড়ৰ মৰাণ কিলো যিখন ৰেডিমেড বাউণ্ডাৰী ৱালৰ কাম কৰি আছিলোঁ তাৰ কাম আজি আমাৰ সম্পূৰ্ণ হৈছে আৰু মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ কামবিলাক কেনেকৈ কৰি থকা হৈছে তো বলক আপোনালোকক মই অলপ ভিডিঅ'টো দেখাই দিছোঁ তো বন্ধুসকল এইফালে আপোনালোকে দেখিবলৈ পাইছে এইখন আমাৰ এতিয়া ফ্ৰণ্ট চাইড হয় আৰু ফ্ৰণ্ট চাইডত আমি এটা ফুলৰ ডিজাইন প্লেট লগাইছোঁ আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে এইখন আমাৰ এখন গেট লগাই দিয়া হৈছে ইয়াত আৰু পিছখনৰ এতিয়া খুঁটাখিনি আমাৰ তামুলী আৰু এইফালে আমাৰ জয়ন্ত দা এহেঁতি দুটাই এতিয়া বৰ্তমান খুঁটাখিনি ফিনিচিং মাৰি আছে বলক ভিতৰলৈ বুলি মই আপোনাক ভিতৰতে দেখুৱাই দিছোঁ তো বন্ধুসকল এইফালে আপোনালোকে দেখিবলৈ পাইছে এইখন আমাৰ গেটখন ইয়াতে লগাই দিয়া হ'ল আৰু গেটখন অকণমান দেখাই দিওঁ এইফালৰ পৰা এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া ভিতৰৰ চাইডৰ বেক চাইডটো আমাৰ এতিয়া সুন্দৰকৈ প্লাষ্টাৰ মাৰি দিয়া হৈছে যিহেতু আমাৰ এতিয়া সৰু চেম্বাৰ এটা বহিছে এইডোখৰত আৰু এইডোখৰ আমাৰ প্লাষ্টাৰ মাৰি দিয়া হ'ব আৰু প্লাষ্টাৰ মাৰি দিলে ৱালখনৰ মজবুতিটো অকণমান ধুনীয়া হয় আৰু দেখিবলৈও ভাল লাগে তো এইফালে আপোনালোকক অলপ দেখাই দিছোঁ এইফালে আপোনালোকে দেখিবলৈ পাইছে এইটো আমাৰ এই ফিনিচিং মাৰি সম্পূৰ্ণ হৈ গ'ল আৰু ওপৰত এটা ফুলৰ ডিজাইন লগাই দিয়া হৈছে আৰু এইবিলাক আপোনালোকে দেখিবলৈ পাইছে আমাৰ এতিয়া এই খুঁটাৰ এইবিলাক ভাগবিলাক যিবিলাক থাকে প্লেটৰ এই ভাগখিনি এতিয়া মাৰি দিয়া হৈছে আৰু ইয়াৰ ভাগটো আমাৰ বেক চাইডৰ পৰা মাৰি দিয়া হৈছে আৰু মই আপোনালোকক গোটেই বাউণ্ডেৰীটো অকণমান দেখাই দিছোঁ আপোনালোকে আহক এইফালে আপোনালোকে দেখিবলৈ পাইছে আমাৰ তলত এটা ফাউণ্ডেশ্যনৰ কাম কৰি দিয়া হৈছে আৰু এই ফাউণ্ডেশ্যনটো আছে 1 ফুট হাইটৰ আৰু ফাউণ্ডেশ্যনটো মাৰি দিয়াৰ পিছত ৱালখনৰ মজবুতিটো অকণমান বেছি হয় আৰু লাষ্টিংটো বহুত বাঢ়ি যায় তো সেইকাৰণে ইয়াত ফাউণ্ডেশ্যনটো অলপ মাৰি দিয়া হৈছে আৰু মাটিটো কোমল হ'লে মানে ফাউণ্ডেশ্যনটো নামাৰিলে ভৱিষ্যতে ৱালখন হাউলি যোৱা চান্স থাকে তো সেইকাৰণে আমি ফাউণ্ডেশ্যনটো মাৰিবলৈ কওঁ ৰাইজক তো ফাউণ্ডেশ্যনটো মাৰিলে ৱালখন অকণমান মজবুতটো বেছি হয় তো আহক আপোনালোকে আৰু এই ৱালখন দেখাই দিয়া এইফালে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ ফিনিচিংটো বহুত সুন্দৰ আহিছে আৰু ইয়াত এটা আমাৰ এইফালে এইটো দেখিব পাইছে এইটো কিমান সুন্দৰ লাগিছে ইয়াৰ ফিনিচিং আপোনালোকে চাওক এইটো আমাৰ ওপৰত টপটোত এটা ফুলৰ ডিজাইন আছে আৰু এইফালে আমাৰ এতিয়া বেক চাইডটো আপোনালোকক অলপ দেখাই দিছোঁ আৰু বেক চাইডটো এইফালে দেখিবলৈ পাইছে আমাৰ এইডোখৰ এটা সৰু চেম্বাৰ বহিছে এই চেম্বাৰটো মানে যিহেতু আমাৰ প্লেটবিলাকৰ চফুট থাকে তো সকলো মাটি সমান চাইজৰ নাথাকে যিহেতু তো সেইকাৰণে আহি ইয়াত আমাৰ এটা সৰু চেম্বাৰ হৈছে ইয়াত আমাৰ এটা কাটিং পিচ বহাবলগীয়া হৈছে সেইটো দেখিব পাইছে আৰু আগলৈ এটা সৰু কাটিং পিচ বহিছে এইফালে আপোনালোকে দেখিবলৈ পাইছে এইটো আমাৰ এটা সৰু কাটিং পিচ বহিছে এইফালে এটা বহিছে তো এইটো আমাৰ এতিয়া ফাউণ্ডেশ্যনটো এইটো দেখিবলৈ পাইছে আমাৰ ফাউণ্ডেশ্যনটো এইটো ওলাই আছে আধাটো আৰু মই আপোনালোকক গোটেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে দেখাবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ যদি কাৰোবাক এনেধৰণৰ ৰেডিমেড ৱাল বা ব্ৰিক ৱাল প্ৰয়োজন হয় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু কাৰোবাৰ যদি ঘৰৰ কামো থাকে ধৰি লওক আছাম টাইপ হওক RCC হওক তো আপোনালোকেও আমাৰ লগত যোগাযোগ কৰিব পাৰে তো আৰু এবাৰ আমাৰ বাউণ্ডেৰীটো আৰু এবাৰ দেখাই দিয়া তোমালোকে Thank you.